সো হেল্ল' গাইজ, স্বাগতম টু ওৱান প্লাছ। আজি আহিছোঁ ৰাস চাবলৈ পলাশবাৰী। চ' দেখো আপোনালোকক পলাশবাৰী ৰাস কেনেকুৱা, শুনিছোঁ বহুত ভাল হয়, ধামাকা হয়। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ, স্কিপ নকৰাকৈ। চ' গাইজ, আগত আছে পলাশবাৰী গেটখন, দেখুৱাবলৈ আছে আপোনালোকক, চাই থাকক আপোনালোকে। আৰু গাইজ, বহুত ঠাণ্ডাৰ মাজৰ পৰা আহিলোঁ, কথাটো অলপমান কম শুনা হ'ব যদিও চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ গাইজ। কোৱা তো গাইজ, পলাশবাৰী ৰাসৰ এইখনৰ মুখ্য দুৱাৰ, আৰু আমি আগলৈ যাই আছোঁ। দুৱাৰখন ইমান ধুনীয়াকৈ সজাইছে মানে গাইজ, একদম আল্টিমেট হৈছে। আৰু ভিতৰত দেখা পাম আৰু এখন দুৱাৰ। চ' যাই আছোঁ, চাই থাকক ভিডিঅ'টো গাইজ, বলক। গাইজ, এইখন হ'ল মেলাৰ ভিতৰত যোৱা প্ৰথমখন গেট। আৰু মানুহ চাওক না গাইজ, আজি বহুত মানুহ হৈছে। আৰু ইয়াতে লেখা আছে ৭৬তম পলাশবাৰী ৰাস মহোৎসৱ। আৰু এতিয়া আমি গেটৰ ভিতৰত সোমাবলৈ যত্ন কৰিম, তাৰপিছত কি আছে গোটেইখিনি দেখুৱাম। চ' ভিডিঅ'টো একদম আগলৈকে চাই থাকক গাইজ। আমি ৰাইজক ইয়াতে ঘোষণা দি আছোঁ, আপোনালোকে বাহিৰলৈ যাবৰ বাবে সাংস্কৃতিক মঞ্চৰ কাষৰ আমি ৰাইজক ইয়াতে ঘোষণা দি আছোঁ, আপোনালোকে বাহিৰলৈ যাবৰ বাবে সাংস্কৃতিক মঞ্চৰ কাষৰ তো গাইজ, যাম চাওক, যাম পলাশবাৰী ৮ নম্বৰ ৱাৰ্ডৰ দেৱতা কলিতা আৰু ধৰিত্ৰী কলিতা, আপোনালোকক বিচাৰি গৌতম কলিতাই আপোনালোকে। তো বন্ধুসকল, মানে ইমান মানুহ হৈছে পলাশবাৰী ৰাসত, মানে ইমান মানুহ হৈছে, ভৰি দিয়া জেগা নাই। দেখিবলৈ পাইছে আপোনালোকে, চাৰিওপিনে কেৱল মানুহ আৰু মানুহ, কেৱল মূৰ বুলো দেখা পোৱা যায়, বাকী একো নাই। আৰু গাইজ, মানে বহুত ধুনীয়া লাগিছে ইয়াতে আহি। তো ব'লক আমি আগলৈ যাওঁ। মানে গাইজ, পলাশবাৰী ৰাসৰ মূৰ্তিবোৰ গাইজ চাব পাৰে আপোনালোকে, ধুনীয়াকৈ সজাই পৰাই তুলিছে, একদম ফুটি উঠিছে গাইজ মূৰ্তিবোৰ। বহুত ভাল লাগিল পলাশবাৰী ৰাসত আহি, আৰু মূৰ্তিবোৰ চাই কিবা এটা ভাল লাগিছে গাইজ। আৰু মানুহৰ ভিৰৰ কাৰণে গাইজ ভিডিঅ' ক্লিপ লোৱাটো সহজ হৈ পৰিছে।
এতিয়া দেখুৱাই আছোঁ আপোনালোকক মীনা বজাৰখন, কিন্তু বিচাৰি পোৱা নাই, বিচাৰি আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰা চাই থাকক গাইজ। গলটো অলপমান বহিছে কাৰণ দুদিনমান পিছত বেছিকৈ চাই আছোঁ। আৰু চাওঁ গাইজ কি কি দেখাব আপোনালোকক, ভিডিঅ'টো চাই থাকক গাইজ। সন্ধিয়া সময়ৰ কাৰণে মূৰ্তিবোৰ দেখুৱাই এইবাৰ আহিছে মীনা বজাৰলৈ। আৰু গাইজ দেখুৱা মীনা বজাৰ কি অৱস্থা হৈ আছে, মীনা বজাৰ কেনেকুৱা চাবলৈ গাইজ। মানুহৰ কাৰণে গাইজ ভৰি দিয়া জেগা নাই একদম। আহি পালোঁ বলাপুৰী ৰাস শেষ কৰি পালোঁ গাইজ, ছয়গাঁও ৰাস। চ' ইয়াতে দেখি আৰু আছোঁ নিশ্চয় আপোনালোকক। চ' চাই থাকক গাইজ। ত' গাইজ এইবোৰ হ'ল ছয়গাঁৱৰ মূৰ্তিবোৰ, ধুনীয়াকৈ সজাইছে একদম, বৰ ধুনীয়া লাগিছে।